87 নং সমষ্টিত অসম জাতীয় পৰিষদ দলৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচনত অৱতীৰ্ণ হ'ব দীপিকা শইকীয়া। সমাগত বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি সকলো ৰাজনৈতিক দলে আৰম্ভ কৰিছে নিৰ্বাচনী ৰণদংকা। পিছপৰি থকা নাই 87 নং বৰহমপুৰ সমষ্টিও। ইতিমধ্যে সমষ্টিটোৰ বিভিন্ন ঠাইত প্ৰচাৰ আৰম্ভ কৰিছে অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী দীপিকা শইকীয়াই। হে বৰহমপুৰবাসী ৰাইজ, তোমালোকৰ জীয়ৰী হিচাপে মোক এইবাৰ বিধানসভালৈ নিৰ্বাচিত কৰি পঠাই দিয়া, মই তোমালোকৰ কণ্ঠ হ'ব বিচাৰিম। বিধানসভা নিৰ্বাচনত অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী জয়ী হ'লে বৰহমপুৰ সমষ্টিৰ বিভিন্ন সমস্যা সমাধান কৰা হ'ব বুলি জানিবলৈ দিছে। গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে নিৰ্বাচন খেলাটো শান্তি আৰু ঐক্য সম্প্ৰীতি জীয়াই ৰাখি নিৰ্বাচন খেলাটো মই বিচাৰোঁ আৰু ঠিক সেইদৰে অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী হিচাপে ময়ো শান্তি আৰু ঐক্য আৰু মোৰ একাগ্ৰতা, ধৈৰ্য আৰু সাহসেৰে মই আগুৱাই যাম বুলি মই ভাবিছোঁ। কামপুৰৰ পৰা গুলজাৰ হুছেইনৰ ৰিপৰ্ট, এনি নেটৱৰ্ক।